হাই বন্ধুসকল, আপোনালোকক আজি পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰামধেনুলৈ। আজি মই এটা নতুন ব্লগ বনাবলৈ গৈ আছোঁ, এটা নতুন ঠাই। মোৰ লগত আছে মোৰ বন্ধু ৰমণী। ঠাই এটা দি দিয়া। তো আমি দুয়োটা আজি যাম এটা নতুন ঠাই চাবলৈ। আপোনালোককো দেখাম এটা নতুন ঠাই, এটা নতুন জলপ্ৰপাত আছে। এতিয়ালৈকে বেছি পাব্লিছ হোৱা নাই, গতিকে আমি সেই নতুন জলপ্ৰপাতটো যাতে এটা সম্ভাৱ্যপূৰ্ণ পৰ্যটনথলীলৈ যাতে ৰূপান্তৰিত হ'ব পাৰে, তাৰ কাৰণে মই আজি আপোনালোকক সেই ঠাইলৈ লৈ যাম। গতিকে ব'লক আমি যাত্ৰাটো আৰম্ভ কৰোঁ। এয়া আমি গৈ আছোঁ বন্ধু। আমি বৰ্তমান চৰাইপুং পালোহি। চৰাইপুঙৰ পৰা পূব দিশে আমি যাব লাগিব হালুৱা ফৰেষ্ট ৰিজাৰ্ভ অঞ্চলৰ ওচৰলৈ। দিল্লী সংৰক্ষিত বনাঞ্চল তাৰ ভিতৰতে আছে। গতিকে আমি বৰ্তমান চৰাইপুঙৰ পৰা গৈ আছোঁ। চৰাইপুং চাৰিআলি তিনিআলি পাৰ হৈ আহি আছোঁ আমি। এতিয়া আমি হালুৱাৰ দিশে গৈ আছোঁ। আমি আহি হালুৱা ফৰেষ্ট ৰিজাৰ্ভ পাইছোঁহি। এতিয়া ইয়াৰ পৰা আমি ভিতৰলৈ যাম। ইয়াৰ পৰা বেছি নলয়, কিমান টাইম লাগিব খুব বেছি ৰমণী? খুব বেছি মানে 10 মিনিটো নালাগিব, 10-15 মিনিট খুব বেছি লাগিব। আমি ফৰেষ্টৰ অফিচটো ইয়াতে আছে, ইয়াতে আপোনালোকে সুধি ল'ব ৰাস্তাটো, যদি কাৰোবাৰ কিবা অসুবিধা হয়। তাৰপৰা আমি ভিতৰলৈ পাহাৰলৈ সোমাই যাম। ব'লক আমি ভিতৰলৈ সোমাই যাম। তো আহি আমি একেবাৰে শেষৰ ঠাইডোখৰ পালোহি। মোৰ লগত বন্ধু ৰমণী, যেনেকৈ কৈ দিছোঁ আপোনালোকক। গতিকে আমি এই ঠাইডোখৰ আপোনালোকক এবাৰ দেখাই দিছোঁ। আমি ইয়াৰ পিছত অলপমান তললৈ নামি যাব লাগিব। ৰমণী, কেনি যাব লাগিব? এইফালে এটা ষ্টেপ আছে, ষ্টেপটোৰ পৰা আগত অকণমান তললৈ নামি যাব। এইটো ছাইডে এটা তললৈ ষ্টেপ আছে, ষ্টেপৰ পৰা আমি তললৈ গৈ থাকিব লাগিব। তাৰ তলতে ৱাটাৰফলটো আছে। তললৈ গৈ আছোঁ। এই বিৰাট ভাগৰ লগা ষ্টেপ বাই ষ্টেপ আমি নামিছোঁ। এইবিলাক ষ্টেপ আছে, এই চব পানী পৰি আছে। চাওক কি ধুনীয়া পৰিৱেশ। এইফালে গ'লে ঠাণ্ডা লাগি যায়, ঠাণ্ডা লাগি যায়। ঠাণ্ডা হৈ যায়, যাবলৈ ওচৰত দিগদাৰ হৈ যায়, ঠাণ্ডা লাগি যায়। কিমান ধুনীয়া পৰিৱেশ। পানীৰ কণিকাটো এইফালে আহি দিয়ে, সেইটো বেছি ঠাণ্ডা লাগে। আচ্ছা, মই এইখিনিতে আপোনালোকক আৰু অকণমান দেখাই লৈছোঁ। চাওক ঘাগৰিটো, পানীৰ শব্দ শুনিছে আপোনালোকে? চাওক পানীৰ শব্দ কিমান। এতিয়া অলপ কমেই হৈছে, খৰালি দিন কাৰণে পানী অলপমান কমেই পৰিছে। যেতিয়া বাৰিষা হৈ যায়, ইয়াত যথেষ্ট পানী আহে, ওপৰৰ সম্পূৰ্ণ গোটেই ঠাইডোখৰ পানী হৈ যায়। মোৰ বন্ধু ৰমণীক অকণমান তেওঁলোকৰ ঘৰৰ ওচৰৰে, যিহেতু বৰ বিশেষ দূৰ নহয় তেওঁলোকৰ ঘৰৰ পৰা এই জলপ্ৰপাতটো, গতিকে এইটোৰ বিষয়ে তেওঁলোকৰ কিছু কথা জানিব বিচাৰিছোঁ। ইয়াত পৰ্যটন কেনেকৈ আহে, কিমান কি আহে কি নাই, এইবিলাকৰ বিষয়ে কিছু কথা মই তেওঁৰ পৰা জানিব বিচাৰিছোঁ। এইটো পৰা মানে অসম অৰুণাচল সীমান্তৱৰ্তী দিল্লী সংৰক্ষিত বনাঞ্চল, বৰহাট আঞ্চলিক বন বিষয়াৰ অন্তৰ্গত হয়। আৰু এই ঠাইটুকুৰা আচলতে মই একেবাৰে সৰু অৱস্থাৰ পৰা, সৰু কালৰ পৰাই মই
এই ঠাইটুকুৰালৈ আহোঁ মানে জানুৱাৰী মাহত এনেই মানে জানুৱাৰী মাহটোৱে বেছিকৈ হয় আৰু আমি 1 জানুৱাৰী বা কিবা পিকনিক প্লেচ হিচাপে আমি ইয়াৰে আহোঁ তথাপি মানে এনেকৈ মানুহ আমি গাঁওখিনিয়ে বা ওচৰ চুবুৰীয়া এইখিনিয়ে এনেকৈ আহি থকা হয় আগত তেনেকৈ অহা হৈছিলে আৰু ওচৰ পাজৰ এই গাঁওবোৰ তেনেকৈ আহে এতিয়া মানে লাহে লাহে অলপ পপুলাৰিটি হৈছে আৰু যোৱাৰ বছৰ যিহেতু বন মহোৎসৱ অনুষ্ঠান এটা আয়োজন কৰা হৈছিলে ইয়াতে যোৱা বছৰ কিন্তু পৰ্যটন দৰ্শকসকল বহুত আহিছিলে আৰু এই বছৰ বন মহোৎসৱটো পালন কৰিম বুলি উদ্যোগ লৈছে আশা কৰি এই বছৰ মানুহ আহিব বুলি ভাবিছোঁ মানে মোৰ বন্ধুকো কৰিছোঁ যাতে প্ৰচাৰ চলাই এই ইমান ধুনীয়া মনোৰম ঠাইটুকুৰা আছে পাহাৰৰ এই অঞ্চলটুকুৰা যাতে পৰ্যটন বিভাগৰ চকুতো পৰক বা অসম চৰকাৰৰ চকুতো পৰক তেনেকৈ বুলি আশা কৰিছোঁ মানে দেখিছেনে আপোনালোকে ইমান ধুনীয়া ঠাই গতিকে এই ঠাইডোখৰ যদি লাহে লাহে পৰ্যটনৰ স্থলী হিচাপে যদি হয় অসমৰ এটা সম্ভাৱ্য পৰ্যটনস্থলী হিচাপে স্বীকৃতি পাব বুলি মই আশা কৰিছোঁ গতিকে বৈঠালংচু যেনেকৈ জলপ্ৰপাত আছে তেনেকৈ কাৰ্বি আংলঙত যিকেইটা জলপ্ৰপাত আছে তেনেকৈ এইটো এটা ধুনীয়া জলপ্ৰপাত হ'ব স্থানীয় ৰাইজসকলে যথেষ্ট উদ্যোগ লয় ইয়াত তেওঁলোকে ৰাস্তাটো মেৰামতিৰ ক্ষেত্ৰত বহুত আগভাগ লয় যোৱাবাৰ যিহেতু বন্ধু ৰমণীয়ে ক'লেই ইয়াত বন মহোৎসৱ পাতিছে এইবাৰো তেওঁলোকে পতাৰ এটা পৰিকল্পনা কৰি আছে বন্ধুসকল আপোনালোকক এই ঠাইডোখৰলৈ আহক ই দিল্লী সংৰক্ষিত বনাঞ্চল হালুৱা ৰিজাৰ্ভ অসম অৰুণাচলৰ এটা বৰ্ডাৰ সীমান্তৱৰ্তী অঞ্চল গতিকে ইয়াত আপোনালোকে আহক পৰ্যটনৰ স্থলী হিচাপে সম্ভাৱ্য স্থলী হয় এডোখৰ গতিকে আপোনালোকে ইয়ালৈ আহক ইয়াৰ পৰিৱেশ দেখিছোঁ মই নচুকি গোটেই পৰিৱেশখিনি দেখিছোঁ প্ৰাকৃতিক পৰিৱেশ সাংঘাতিক ধুনীয়া ইয়াত গতিকে আপোনালোকে ইয়ালৈ আহক আৰু এই ঠাইডোখৰ যাতে অসমৰ ভাল পৰ্যটনস্থলীলৈ যাতে এখন ৰূপান্তৰিত হ'ব পাৰে তাৰ কাৰণে আপোনালোকে আগভাগ লওক গতিকে বন্ধুসকল আজি আমি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ